তো ফাইনালি আমাৰ তো সেইকাৰণে পাৰ্টি দিব বোলে আৰু আমাৰ লগত একদম নতুন ব্লগাৰ আজি আছে আপোনালোকৰ কাৰণে এটা ধমাকা সাৰপ্ৰাইজ मालूम है तेरे बाप को मत सिखा चल আহিছো এটা বস্তু কিনিবলৈ তো আজিৰ ভিডিঅ'টো একদম ধমাকা হ'ব শেষলৈকে চাব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰতো ভালে সদায় নিচিনাকৈ বম পাম আজি আহিছোঁ এইখন দোকানত আভা এণ্টাৰপ্ৰাইজ পৰা এটা বস্তু কিনি আছোঁ বস্তুটো কি সেইটো আপোনালোকক দেখুৱাই দিওঁ ঠিক আছে ये हमारा नया कैमरा SONY ZV-E10 कैमराখন মই আনবক্স কৰিলোঁ এইখন কেমেৰা এটা আসলে মই লোৱা নাই তাৰমানে MC ববি যে আছে ৰেপ আৰ্টিষ্ট তো তেওঁ ল'লে তো তাৰ লগত তাৰমানে মই ইয়াতে আহিছোঁ কেমেৰাটো একদম নেক্সট লেভেল কোৱালিটিৰ ব্লগিঙৰ কাৰণে আৰু বেছি ভাল মই তাৰমানে কেমেৰা কোৱালিটিটো চালোঁ একদম বহুত ভাল লাগিছে আৰু MC ববি সকলোৱে কিজানি চিনি নাপায় নিঞ্জা ৰেকৰ্ডছ লেভেলৰ তাৰমানে অ'নাৰ হয় আপোনালোকে যদি ৰেপ ছং শুনি ভাল পায় তেনেহ'লে নিঞ্জা ৰেকৰ্ডছত যাই এটা কমেণ্ট কৰি দিব যে টেবল শ্বুটাৰ ফেমিলি 2 hours later কিমান মজা লাগছে অলপ চিনেমেটিক্স চেক কৰক কেমেৰাৰ স্পেচিফিকেশ্যনটো অলপ পিছত কৈ আছোঁ অলপ কেমেৰাৰ কোৱালিটিটো চেক কৰক তো ফাইনেলি আমাৰ কেমেৰা লোৱা কমপ্লিট এইটো কেমেৰা তো বহি তাৰমানে নতুন কেমেৰা লগত তো সেইকাৰণে পাৰ্টি দিব বোলে সেইকাৰণে এইখন দোকানত কিবা খাওঁ আৰু আমাৰ লগত একদম নতুন ব্লগাৰ একে ভাই তো সকলোৱে যাই ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আমি আহিছোঁ বৰপেটা ৰোডত ইয়াত অলপ চিনেমেটিক চেক কৰক চিনেমেটিকটো কেনে লাগিছে যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু এতিয়া ঘৰত যাওঁ তো ফাইনেলি আহি গ'ল ঘৰত বৰ্তমান তাৰমানে ৰোজা চলি আছে নাই তো আজিৰ ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু কেমেৰাটোৰ স্পেচিফিকেশ্যনটো সেইটো আপোনালোকক জনাই দিম কেমেৰাটোৰ মডেল নম্বৰ হৈছে SONY ZV-E10 এইটো এটা মিৰৰলেছ কেমেৰা হয় ব্লগিঙৰ কাৰণে স্পেচিয়েলি বহুত ভাল এইটো টেকনিকেল স্পেচিফিকেশ্যন ক'বলৈ গ'লে আপোনাৰ 24 মেগাপিক্সেল সেন্সৰ হয় আৰু এইটোৰ লগত আছে 55mm লেন্স তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে লাগিছে বাই